মধুপুৰ FC লগত যি খেলাখান হাৰলি তাৰে বিষয়ে কি কবি আজি? কি আৰু কম, যিটো নেকি আমাৰ সেই হাতকালা 4 নম্বৰ জাৰ্চি সি তাক পাঁচ খুজি থাকিলেও বলটো নেদে, সি আকলা আকলা লৈ ঘূৰি থাকে আৰু তাৰ কাৰণে আমি এটা গ'ল খাব লগা হৈছে। তাৰে পিছত খেলি আছোঁ, এই পিছত সি এই 5 নম্বৰ জাৰ্চি সিও বলটো লৈ পেলাই সেই পিছফালেহে যায়, আমাক একটা পাছো নেদে। কি যি হ'ব এইগিলাখানৰ লগত। আৰু গলকিটো এই ফিল্ডখনত দুনিয়াৰ মানুহ দেখা পায়, সি যি ষ্টাইল দি বল ধৰে, তাৰমানে কি কৈছে মানুহকে দেখা পাই গৈছে, সি আমাৰ খেলাৰ কথা একোৱে ভবা নাই। আমাৰ ৰালাং FC বুলি ক'লি ইমান মানুহ চাবা আহে, কিন্তু আমি সেই মধুপুৰ FCৰ লগত 3 গলো ধাৰিব লগা হৈছে। হা এইগিলাখান কি তাৰমানে হা নৰো আৰু আমি সিহঁতৰ লগত কেনেকে খেলিম। বোকাত খেলি কেনে লাগছি? বোকাত নে আমিতো নেখালো বুলিহে কৈছিলো। তাৰে পিছত যিগিলা মানুহ তাৰমানে আমাক প্ৰেছাৰ দিছি, খেল খেল মধুপুৰ FC হাৰবো, মধুপুৰ FC জিকবা নৰে, মধুপুৰ FC হাৰবো। সিহঁতে এনেকুৱা মানুহ পানীৰ তলতো হেড লয়, বোকাতো দাউৰি ফুৰে, যেনেকে তেনেকে খেলে, ই বোকা চোকা একোৱে নাযায়। ভাই মাৰ মোক মাৰ না ৰখে কি তাৰমানে এইগিলা। আৰু আমি যে খেলাখান হাৰিম কোনো কাৰণতে ভাবা নাছিলো, কিন্তু কি যি হৈ পানীৰ গেল। তলত যে হেড বুলি কৈছিলি দেখছেনে? দেখা পাবা নালগে, সিহঁতৰ যিগিলাখান মোচন মানে বোকাই জোকাই দাউৰি ফুৰা, তাৰমানে কি কৈছে সঁচাকে কৈছো, সিহঁতে পানীৰ তলত হেডু ল'ব পাৰবো। মই সঁচা কথা কৈছো, কিন্তু সিহঁতৰ লগত আমি নৰো। আমি ৰালাং FC ভাই হেৰি আকৌ যদি কৰিছো, আমি নৰো। খেলবি নে? না মই আৰু লাইফত সিহঁতৰ লগত নেখালো, সঁচাকে কৈছো মই নেখালো। যদি আমাৰ কোনোবা প্লেয়াৰে খেলে খেলক, মই ভাই এনেই মানুহৰ আগত লাজ পাবাক লাগিন মই নাহো তাতে। কি কৈছো সঁচাকে কৈছো, কাৰণ ওপৰৱালাই দেখি আছে ক'ত কি হৈছে, কেনেকে হ'লে মোক মাফ কৰি দি, মই আৰু সিহঁতৰ লগত খেলিব নোৱাৰো, মই যাওঁ, মোৰ টাটা বাই বাই।